সো কথাটো এনেকুৱা হ'ল যে লাষ্ট ব্লগতো মই আপোনালোকক কৈ থৈছিলোঁ যে এতিয়াৰ পৰা মিজোৰামৰ ফুড ব্লগ দেখা হ'ব আপোনালোকে মিজোৰামৰ ভালেকেইটা এপিছড দেখা হ'ব বাট আনফৰ্চুনেটলি ক'ভিড আহি গ'ল আৰু ক'ভিডৰ কাৰণে মই ইয়াত আকৌ ব্লগ বনোৱা কমপ্লিটলি বন্ধ হৈ গ'ল লাষ্ট কেইদিনমানৰ পৰা আমাৰ ইয়াত মিজোৰাম ইউনিভাৰ্চিটি য'ত মই আছোঁ ইয়াৰ ভিতৰতো কেতিয়াবাৰ পৰাই আমাৰ লকডাউন হৈ গ'ল মানে কাৰফিউ কাইণ্ড অফ হৈছে তো তাৰ বাবে আমাক ওলাব দিয়া নাছিলে সেই ক'ভিড এনেকুৱা চিটুৱেশ্যন হৈ গ'ল যে এতিয়া মই ব্লগ বনাবলৈও মানে নাই পৰা আৰু এতিয়া আমাক নিজৰ নিজৰ ষ্টেটত যাবলৈ দিছে সেইকাৰণে মিজোৰামৰ ব্লগ চাগে আপোনালোকে দেখা নহ'ব এতিয়া ভৱিষ্যতে দিবলৈ ট্ৰাই কৰিম আৰু আজি যিহেতু লাষ্ট দিন মিজোৰাম ইউনিভাৰ্চিটিত মোৰ গতিকে আজি মই কেইটামান ইয়াত পোৱা বস্তু পেকেটেড বস্তু হয় যিবোৰ অসমত চাগে নাপায় বুলি মই ভাবোঁ মানে তো সেইবোৰ মই লৈ যাবলৈ চেষ্টা কৰিম আৰু অসমত ডাইৰেক্ট মোৰ ঘৰত গৈ আনবক্সিং কৰিম আৰু আপোনালোকক দেখুৱাম যে কি বস্তু আৰু কেনেকুৱা টেষ্ট হয় সেইটো দেখুৱাবলৈ মই চেষ্টা কৰিম চ' মোৰ লগত গৈ থাকক জাৰ্ণিটো আৰু এইটো আপোনালোকৰ কাৰণে অকণমান দীঘলীয়া জাৰ্ণি হ'ব পাৰে বিকজ এইটো আফটাৰ অল মিজোৰামৰ পৰা ডাইৰেক্ট অসম গৈ আহিব আৰু লেটছ বিগিন দি জাৰ্ণি চ' ইয়াৰে যিখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ তাৰ পৰা মই বহুত বস্তু লৈ ল'লোঁ এইবোৰ আৰু তেওঁলোকে ইমান মানে ভাল পালে মোক পূৰা লাষ্ট গুড বাইটো বহুত ধুনীয়াকৈ ক'লে চ' এতিয়া ডাইৰেক্ট এয়াৰপৰ্টত যাওঁ আৰু এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট আছাম বাই বাই আনবক্সিং ভিডিঅ'টো কৰিব ওলাইছোঁ আপোনালোকে চাই থাকক কি মই খোলোঁ চ' ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ ভাবিব পৰা নাই বা ইয়াত বহুতকেইটা বস্তু আছে তো মই ৰাইট ছাইডৰ পৰা ষ্টাৰ্ট কৰিম কিছুমান বস্তু ৰেণ্ডমলৈ উঠাব পাৰোঁ চ' লেটছ ষ্টাৰ্ট দি ভিডিঅ' মানে ভিডিঅ'ৰ ছেকেণ্ড পাৰ্ট ইয়াত এটা স্পেচিয়েল বস্তু আছে সেইটো হ'ল কফি আৰু টি এইটো হ'ল টি অ'কে মানে চাহ আৰু কফি তো চাহ আৰু কফিটো ইনষ্টেণ্টলি বনাব পাৰি ইটোৰ নাম হ'ল টি মিক্স এই কোম্পানীটো হ'ল চানডে আৰু এই কোম্পানীটোও হ'ল চানডে সেইটো হ'ল কফি মিক্স ইনষ্টেণ্টলি কেৱল পানী দিলে হৈ যায় ইয়াত চাহপাত চেনি চব এভৰিথিং থাকে গাখীৰ চাখীৰ চব মিক্স থাকে আৰু এইটো ইয়াত বহুত ইজিলি এভেইলেবল চ' মই এতিয়া বনাই দেখাই আছোঁ এইটো মই এটা কাপ লৈ লৈছোঁ আৰু গৰম পানী ইয়াত আছে কেৱল গৰম পানী লাগে আপোনালোকক খাবলৈ খুলিছোঁ আৰু এইটো ইয়াত দি আছোঁ গুড়া ভাবিছে চাগে মই যদি বেছি নাখাওঁ গতিকে হাফ লৈছোঁ বা যদি আপোনালোকে এক কাপ কফি খায় ফুল কাপ কফি দেন এইটো গোটেই কাপটো গোটেই পেকেটটো আপোনালোক লাগিব তেতিয়াহে টেষ্ট হয় মই জাষ্ট অলপমান খাম সেইকাৰণে আপোনালোক অকণমান লৈ দেখাই আছোঁ গৰম পানী দিলে হৈ যাব জাষ্ট গৰম পানী দিছোঁ এইটো মই এতিয়া মিক্স কৰি লৈছোঁ একদম কফিৰ নিচিনা কেৱল অকণমান পাতল হয় আৰু একদম কফিৰ নিচিনাই লাগে বিকজ তাত লিখা আছে 3-in-1 আছে একদম কফি হৈ যায় গাখীৰ চেনি সব মিক্স আছে
অকণমান মানে গাখীৰৰ পৰিমাণটো বহুত কম আছে, তো সেইকাৰণে পাতল হৈ যায় বস্তুটো। প্ৰিজাৰ্ভেটিভ থাকিব অবভিয়াছলি, পেকেটেড বস্তুৰে প্ৰিজাৰ্ভেটিভ থাকিব, সেইকাৰণে চাগে এটা স্মেল এটা আহে। পাহাৰুৱা জেগাত ইনষ্টেণ্ট কফি, ইনষ্টেণ্ট চাহ এইবোৰৰ পেকেট বেছিকৈ ইউজ হয়। ইয়াৰ লগতে মই এটা বস্তু ট্ৰাই কৰি চাওঁ, এইটো হ'ল ব্ৰেড। আৰু ব্ৰেডৰ তাতে কিবা ওপৰত লগোৱা আছে বস্তু, মই চাই লওঁ কি কি আছে। এইটো কিবা বাটাৰ জাতীয় বস্তু আছে চাগে, মোৰ কাৰণ হাতত অইল লাগি গৈছে। বাটাৰৰ লগতে কিবা মিঠা জাতীয় বস্তু আছে চাগে, বিকজ ইয়াত অৰেঞ্জ কিবা ফ্লেভাৰ। আৰু এইটো আপোনালোকে ন'টিচ কৰিব দেই, এইটো ব্ৰেডো নহয়, এইটো কিবা টেক্সাৰটো চাওক, কেক টাইপ। টেক্সাৰটো অলপমান কেক টাইপ নে ব্ৰেডটোক চাগে কিবা ইম্প্ৰুভাইজ কৰিছে, মই ধৰিব পৰা নাই, বাট খাই চাওঁ কেনেকুৱা লাগে। সঁচাকৈ ভাল লাগিছে, এইটো বহুত ইউনিক ফ্লেভাৰ। এইটো কেৱল ব্ৰেড নহয়, কেক টাইপ টেক্সাৰ এটা আছে। আৰু ইয়াত ওপৰত যে এইবোৰ লগাই দিছে ন, এইবোৰ মানে মিঠা মিঠা আৰু অকণমান অৰেঞ্জ কিবা ফ্লেভাৰ আছে, মানে অকণমান বাটাৰী ফ্লেভাৰ আৰু অকণমান মিঠা মিঠা ফ্লেভাৰ আহি আছে। আৰু এইটো কেকৰ নিচিনা চফ্ট হয়, ব্ৰেডে হয় বস্তুটো, বাট চফ্ট হৈ গৈছে মানে। এইটো মজা মজা চাহ কফি আপোনালোকে চব বস্তুৰ লগতে দিব পাৰে। এইটো আপোনালোকে মিজোৰামত পাই যাব। এইটোৰ দাম হয় আপোনালোকৰ 10 টকা মাত্ৰ। তো 10 টকা দুখন ব্ৰেড দিয়ে আৰামছে এজন মানুহে খাই দিব পাৰিব, দুজন মানুহে খাব পাৰে। ঠিক আছে, মই এইটো ট্ৰাই কৰিলোঁ। এতিয়া মোৰ লগত ট্ৰাই কৰিবৰ কাৰণে মোৰ খুৰীমাক মাতিম। তো তেওঁ মোৰ লগত ট্ৰাই কৰিব, যাতে আমাৰ টেষ্টটো বায়াছ হৈ নাথাকে, তেওঁ যাতে নিজৰ অপিনিয়নটো দিয়ে। চ' খুৰীমাক মাতি আছোঁ। চ' খুৰীমা, ৱেলকাম টু মাই ব্লগ। ভালে আছে? বেছি ফৰ্মেলিটিজ নকৰোঁ বাৰু, ডাইৰেক্ট পইণ্টত যাওঁ। চ' এইটো বস্তু আছে, এইটো হ'ল আপোনালোকৰ ব্ৰেড, শুকোৱা কলা আঙুৰ। ইমান মিজোৰামত প্ৰডাক্ট পায়, মেক্সিমাম ম্যানমাৰৰ পৰা আহে। এইটোও ছেম ম্যানমাৰৰ পৰা আহা, আৰু দেখা পাইছে পেকেজিংটো এনেকুৱা হৈ থাকে। চ' লেটছ ট্ৰাই। এতিয়া খুৰীমাকো খাব দিওঁ। এইটো দেখুৱাই দিছোঁ আপোনালোকক, চাওক। ইয়াত একচুৱেলি গুড়াও আছে, কিবা বগা জাতীয়, চেনি হ'ব পাৰে চাগে। তো এইটো শুকান বস্তুটো, একদম শুকোৱা। তো এইটো মানে টেঙা মিঠা লাগিছে, ওপৰত বগা লেয়াৰো আছে, মানে বগা গুড়ি কিবা আছে। চেনিটো মানে কি বৰফৰ নিচিনা অকণমান কিবা এটা ঠাণ্ডা ফিল এটা হৈছে। এইটোতো খাই ভাল লাগিল। এতিয়া কি হ'ব ইমান হ'ব? ঠিক আছে, খুৰীমাই যিহেতু পচন্দ কৰিছে, এইটো হয়। এইটো কৈছিলে তেওঁলোকে যে এইটো কিবা ফ্ৰুট হয়। ছেম ম্যানমাৰৰ প্ৰডাক্ট, চব লেংগুৱেজটোত গম পায় ম্যানমাৰৰ প্ৰডাক্ট, মানে মেক্সিমাম ম্যানমাৰৰ পৰা আহে। মানে এইটোক এচিড বুলি কৈছিলে তেওঁলোকে। চ' এইটোৰ লগত খাই, এইটো নিমখ জাতীয় বস্তু। মই খুলি দেখাইছোঁ আপোনালোকক। কি ফ্ৰুট ভালকৈ ধৰিব পৰা নাই, চাওক। অকণমান পানী বিজল জাতীয় বস্তু কিবা লাগি আছে, চেৰি টাইপ হ'ব পাৰে ন। মানে এইটোৰ ভালেকেইটা ফ্লেভাৰ আছে। এইটো যে এচিড নাম দিছে সিহঁতে, এইটো কৈছিলে মোক বেলেগ ফ্লেভাৰ হয়। এইটো এটা অৰেঞ্জ কালাৰ, এইটো বগা, আৰু এইটো এটা বেলেগ ফ্লেভাৰ। মই 3টা ফ্লেভাৰৰ আনিছিলোঁ তাৰ পৰা। তো এইকেইটা ডিফাৰেণ্ট ফ্লেভাৰ হয়। চ' গোটেইকেইটা ট্ৰাই কৰি দেখুৱাম বাৰু। টাইট কিন্তু বস্তু এইটো আচলতে প্ৰিজাৰ্ভ কৰি ৰাখা, হাততে লৈ লৈছোঁ আৰু নিজে খাম যিহেতু। প্ৰিজাৰ্ভ কৰিছোঁ যাতে বেয়া নহয় বস্তুটো। চেনিৰ পানী হ'ব নহয়, ভিনেগাৰ। আৰু এই যিটো নিমখ মানে এচিড বুলি কৈছে, এইটো অলপ টেঙা লাগি আছে। মানে সুদাই খাই চাওকচোন এবাৰ, নিজেই টেঙা হৈ আছে। সেইকাৰণে চাগে এচিড বুলি কৈছিলে নেকি। চাইট্ৰিক এচিডৰ নিচিনা ভিটামিন চাওক, আৰু ভিতৰত এটা গুটি আছে। চেনিৰ পানী নহ'লে ভিনেগাৰত কিবা মানে প্ৰিজাৰ্ভ কৰি ৰাখে। মিঠা লাগি আছে ন, সেইকাৰণে মিঠা টেঙা মিক্স। আৰু এই এচিড বুলি যে কৈছে, এইটোৰ লগত খাই ভাল লাগিছে কম্বিনেশ্যন। মোক দোকানীয়ে কৈছিলে যে এইটোৰ লগত এইটো খাই, সেইকাৰণে মই লৈ আনিছোঁ। ভাত চাত খোৱাৰ পিছত খাব কাৰণে ভাল আপোনালোকে ট্ৰাই কৰিব পাৰে এইটো বস্তু। তো যিহেতু আপোনাক কৈছোঁ যে এইটো ফ্লেভাৰটো দেখাম, বগাটো খাই চালোঁ। তো এইটো আৰু এইটোৰ মাজত কি ডিফাৰেঞ্চ হয়, সিহঁতে কৈছে যে ডিফাৰেণ্ট ফ্লেভাৰ হয়। চ' খাই চাওঁ। এইটো অকণমানকৈ লৈছোঁ আৰু এইটো এনেকৈ খোৱা বস্তু নহয় ন। এইটোও টেঙা নেকি বেছি কিবা
অৰেঞ্জ ফ্লেভাৰ যেন লাগিছে ন মানে এনেই টেঙা বস্তুটো নিমখত যদি টেঙা দি দিওঁ বগৰী দি দিওঁ কিবা এনেকুৱা টাইপৰে শুকাই তাৰে ওপৰত যদি এক্সট্ৰা কিবা অৰেঞ্জ ফ্লেভাৰ কিবা এনেকুৱা লাগিছে ন আম বা আমাৰ চুকি যে খাওঁ তেতিয়া খালে ভাল লাগিব এইটোও টেঙা বেছিকেলি খালি ফ্লেভাৰটো অলপমান ডিফাৰেণ্ট এইটো খাইছে অলপমান গোটেইকেইটাই টেঙা গোটেইকেইটাই টেঙা কিবা আছে তাৰ কিন্তু গোটেইকেইটাই নিমখ নে নিমখ আৰু টেঙা মিক্স নাই নিমখীয়া আৰু টেঙাটো মিক্স ইয়াত শুকান জলকীয়া চাগে ক্ৰাছ কৰি দিছে নেকি অলপমান জ্বলা জ্বলা অলপ মছলাদাৰ ফ্লেভাৰ টাইপ মানে ফিল হৈ আছে নেক্সট কোনোবা কি খাব ৱাইল্ড এপল ঠিক আছে এইটো হ'ল ৱাইল্ড এপল আৰু এইটো মিজোৰামৰ পৰা নহয় স্পেচিয়েল ফ্ৰেণ্ডৰ পৰা মোৰ স্পেচিয়েল ফ্ৰেণ্ড এজনী আছে হোষ্টেলাৰ তাইৰ ঘৰৰ পৰা ডাইৰেক্ট নাগালেণ্ডৰ পৰা আহিছে এইটোৰ নাম হ'ল ৱাইল্ড এপল চ' ইয়াততো ৱাইল্ড এপল কেইটা খাই পোৱা নাই দেখাইছোঁ আপোনাক কেনে লাগে এইটো এনেকুৱা মানে ৰঙা ৰঙা মটীয়া ৰঙৰ আৰু ওপৰত কিবা লেয়াৰ দিয়া আছে মছলা জাতীয় বস্তু মানে এই চব ৰঙা ৰঙা লাগি গৈছে এপল মানে টুকুৰা টুকুৰ কৰা আছে টেষ্টটো একদম ডিফাৰেণ্ট আপেল আপেল জাগাই নাই অলপ একদম ড্ৰাই ড্ৰাই ফিল হৈছে আৰু মিঠা টেঙা আৰু কিবা এটা গোন্ধ আছে ন শুকুৱাৰ গোন্ধটো আছে কিনি কৰিব ভাল মুখখন বেয়া লাগিল খালোঁ অঁ আমলখি লৈ ঘূৰি নিশ্চয় মুখখন বেয়া লাগে এটা চুৰি থাকে ঠিকে কৈছে তো আমি তেনেকৈ খাব পাৰোঁ তো এইটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ নাগালেণ্ডৰ ৱাইল্ড এপল আপোনালোকে যদি চান্স পায় তেনেহ'লে ট্ৰাই কৰিব পাৰে চিলিলা থেংক ইউ ছ' মাছ ফৰ গিভিং মি দিছ ৱাইল্ড এপল চ' তাই দিছিলে মোক গ্ৰেট থামছ আপ ফৰ দিছ নাগালেণ্ডৰ ৱাইল্ড এপল পিছফালে যেনেকৈ ইনষ্ট্ৰাকশ্যন লিখা আছে তেনেকৈ বনাইছোঁ